Hello guys, welcome to another vlog. আজি আমি এটা নতুন ব্লগ আৰম্ভ কৰিছোঁ। চবফালে বৰষুণ বতৰ দেখা পাইছে আপোনালোকে, চবফালে জেকা লাগি আছে। তাৰপিছত এতিয়া ক'ত যাওঁ কি কৰোঁ ভাবি পোৱা নাই। ভাবিছোঁ ক'ৰবাত যাওঁ বুলি, ভিডিঅ' চাই থাকিব গম পাব ক'ত যাওঁ। এতিয়া আমি যাম আমাৰ মাৰ খবৰ ল'বলৈ। অ' মাই কি কৈছে? ভাত বনছা? আঞ্জা কি যি? কণী বিলাহী চাওঁ বা কি মজা আছিল। কি বনছা এইটো? নতুনকৈ ট্ৰাই আছে নেকি? কি বস্তু এইটো? পিজ্জা, অমলেট পিজ্জা। তো গাইজ ট্ৰাই কৰি চাম, খাই কিনে লাগি গম পাব আপোনালোকে। মই ক'ম আপোনালোকক অলপ পিছত, ভিডিঅ'টো চাই থাকিব। তেতিয়ালৈ বাৰু চাই থাকক, ষ্টে টিউন। তো এখন হৈছে আজি আমাৰ মোৰ থালি, খাই লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক। তো গাইজ আজি আমি যাম ক'ত আপোনালোকক কৈ দিওঁ। আমি যাম মালামাল বইজ চাব, যিখন চিনেমা ওলাইছে এতিয়ালৈ চোৱা হোৱা নাই সময়ৰ অভাৱৰ কাৰণে। তো আজি যাম আৰু কম চিনেমাখন কেনেকুৱা হৈছে, ভিডিঅ'লৈ শেষলৈকে চাব আৰু মোৰ পৰা ৰিভিউটো আপোনালোকে লৈ যাব, যাতে আপোনালোকে গম পায় চিনেমাখন কেনেকুৱা হৈছে। তেতিয়ালৈ চাই থাকিব। আচ্ছা এয়া পালোঁ হগৰা পাহাৰ। এইফালে ষ্টেচন এইটো। তো গাইজ আহি পালোঁ ৰঙিয়া চিনেমা হল। টিকেট কাটো। তো গাইজ টিকেটকেইখন কাটিলোঁ। এতিয়া চিনেমাখন চাই পেলাই আপোনালোকক ক'ম চিনেমাখন কেনেকুৱা হৈছে। আপোনালোকে চাই থাকিব ভিডিঅ'টো। দেৰি হ'ল না? বেছি দেৰি হ'ল না? মগজৰ কথা কৈছো। মগজ থকাৰ কাৰণে কাষ্টমাৰে মুখত চাহ মাৰি থৈ যায় ন? ইমান হাঁহিব নালাগে। ইয়াত আমি কোনো আম্বানী পিঠে বহি থকা নাই। মই পলিচি বিকিব পৰা নাই, তই চাহ বিকিব পৰা নাই, নিজৰ দেহ বিকিব পৰা নাই। কি ভালটো কথা কৈ আছ? স্ক্ৰিপ্ট মাৰি মোক ভাঙি দিম। আৰু অলপ দেৰি 24টামান হুইচেল মাৰিব লাগিব। আৰু যদি ধীৰভাই কয় ইয়াক কেঁচাই কেঁচাই চোবাই চিঠি ঠাঠা কৰি দিব পাৰোঁ। এই স্মাৰাণী য'তে ত'তে মাইকীগিৰি দেখাই নাথাক। কালি মোৰ টিভি তালাক আছে। তাতে কি হ'ল? হা? গুংগা মানুহে 3বাৰ পাদ মাৰিও তালাক দিব পাৰে। মই এটা কাম কৰোঁ, আগফালে বহি দিওঁ, হ'বনে? চৰি আপুনি ভবাৰ নিচিনা মই নহয়। দিনত আচলতে ব্যস্ত থাকো যে, ভালকে বহি কাৰো লগত কথা পাতিবলৈ সময়ে নাপাওঁ। মই পৰহিলৈ ঘূৰাই দিম। Wanna hold it. White House. Hey, মই
হা এইমাত্ৰ কি কৈছিলি তই হা একো মই ওৱানা হ'ল ডেট হা নহয়, নহয়, আচলতে- ওৱানা হ'ল ডেট নহয়। ছোৱালী জোকাবলৈ আহিছ নহয়, হা এনেকুৱা হা, নহয়। তই ছোৱালী জোকাবলৈ আহিছ নহয়, আচলতে হা? আমি- তহঁতৰ নিচিনা ল'ৰাবিলাকৰ কাৰণে আমি ছোৱালীবোৰ ওলাব বিশ্বাস পৰা কৰ, হৈছো, আমি হা? একেলগে- ৰাস্তাত ছোৱালী দেখিলেই হ'ল ছোৱালী জোকাবলৈ আৰম্ভ কৰিবি হা নহয়। তহঁত ল'ৰাবিলাকে আমাক ছোৱালীবিলাকক কি বুলি ভাব হা এনেকুৱা ল'ৰা ইমান কি নহয় দেখিছ, মই। হা? মই- তোৰ কাণৰ তলত পৰিব নহয়। ফলত তাত কিমান গৈ পাব আপুনি- তই মনত থাক তুমি- তহঁতৰ নিচিনা ল'ৰাবিলাকৰ কাৰণে আমি ছোৱালীবোৰ ওলাব পৰা হৈছো ছোৱালী দেখিলেই হ'ল জোকাবিয়ে মানে ব্ৰেকআপ ব্ৰেকআপ প্লিজ আজি অস্থানত মোক অপমান কৰিব লাগিছ ন তই পাগল নেকি? নহয় মুনু প্লিজ প্লিজ কোন মানুহ, হা? প্লিজ তই মনত থাকে নালাগে আৰে নকবি। টাচ নকৰিবি প্লিজ নিজত কম বহুত ভাল পাইছিলোঁ নিজত মোৰ ভাল ওচৰত পাইছিলোঁ কথা নকবি তই। কি কৈ আছ? তই লাজ আৰে কৰিছ, হা? ঘৰত বিয়াৰ কথা চলিছে বিয়া? মই আজি তোৰ মাৰে ফোন কৰি কম যে বিয়া কেনচেল বিয়া কোন? আৰে বাপ কি মোক জোকাই আছে? এটাৰে নহয় দুটা হা তই কথা নকবি দেই। এই চৰিত্ৰ চিনেমা কাম কৰি এজনে দুটাৰে নহয় কি মোক জোকাই আছিলে? এই প্ৰেম ন তই জোৰ লগাব খুজিছ, হা? এই প্ৰেম পাগল। আৰে যা না যা হাৰ্দিক বেবী? আৰু কিমান মাতিবি যা হা? ইয়াতে কি চাৰ্কাছ চলি আছে নেকি হা? আমি আটাই গ'লো আৰু মোৰ আইডিয়াৰে তহঁতক মালামাল বনাই আহিম যদি তুমি যে হাল্লা করা এই পিস্তল দেখছা তুই যে তোক এটা তাকে মই গুইলে মাৰিম যাক গ'লে তুমতে জীৱনত যিমান মহ মাৰিছা তাতকে 2 গুণ বেছি মই মানুহ মাৰিছো তোক এটা নতুন জীৱন দিম বুলি এন্ধেকে লৈ আহিছে আজিৰ পৰাই তোক কোনো ভিখাৰী বুলি মাতিবা নোৱাৰিব তোৰ এটা নিজা চিনাকি হ'ব নিজা পৰিচয় হ'ব আৰু ইয়াৰ পিছতো যদি তুমতে পলাবা বিচৰা তেতিয়াহ'লে তোৰ কালে কোটি চেলকিব মই কৈ দিছো তাক খপ্পর বান্ধিছ আর আজি কালে কোটি চেলকিছি যা রাতি করে মজাটো দিয়ে ছুটা ৰংগা দোস্তি দোস্তি খেলা যাব যা আজি আজি হয় জনপুৰী নহয় গুৱাহাটী এই ৰঘুৰ সন্মুখৰ পৰা ৰঘুৰ ভাইক কোনোবাই উঠাই লৈ যাব আৰু ৰঘুৱে এৰি দিব ৰঘুৱে আজিলৈকে কোনো চিনেমাত হিৰোগিৰি কৰা নাই কিন্তু এই ৰঘু জন্মগত হিৰো ৰঘুৰ লাইফৰ চিনেমাত এই ৰঘুক হৰুৱাব পৰা কোনো জন্ম হোৱা নাই মানে আমি কোনো গেংচিঙৰ লগত জড়িত নহয় আপুনি মানে আমি হামলোক যদি জড়িত হে মানে কৰিছ কৰো মানে কৰছে কৰি মানে আপোনালোকক শাস্তি দিছে কিন্তু আমাক এৰি দিছে আমার কোনো গ্যাং নাই সুধী ভাই দাদা স্যার আমার কোনো গ্যাং নাই মই এক্টৰ মই ৰঘু নহয় मैं विक्रमई कह आसू अगर अपने दोनों दोस्तों को जिंदा चाहते हो तो मेरा माल और मेरे आदमी मेरे एड्रेस पे भेज दो কেনে লাগিল চিনেমা চাই একদম মজা চিনেমা আছে বেয়া ফানি বেয়া কমেডি ফুলে ফুলে কৈ আছোঁ বাকী তো হেল্ল' গাইজ আহিলোঁ এতিয়া মেইন বিষয়বস্তুটো লৈ ৰিভিউটো লৈ চিনেমাখন কেনেকুৱা হৈছে চাব পাৰিবনে আপোনালোকে ফেমিলিৰ লগত চাব পৰা ভিডিঅ' হয়নে নহয় মই আপোনালোকক জনাম চিনেমাখনৰ ষ্টৰীৰ বিষয়ৰ ওপৰত মই ক'ম ষ্টৰীটো চিনেমাখনৰ এটা মেইন মানে ৰাখিব পৰা
দৰ্শক বান্ধি ৰাখিব পৰা মানে এটা ষ্টৰি কোনো এটা ঠাইত মানে চিনেমাখন আপোনাৰ একো নালাগিব যে ব'ৰ কৰি আছে ঠায়ে ঠায়ে তেওঁলোকে এনে কিছুমান মুহূৰ্ত ৰাখিছে যিখিনি চাই আপোনালোকে নিশ্চয় হাঁহিব পাৰিব আৰু চিনেমাখনৰ যি চাৰিকেইজন অভিনেতা আছে আৰু এজনী অভিনেত্ৰী আছে তেওঁলোকৰ বিষয়ে মই অলপ ক'ব বিচাৰিম তেওঁলোকক মই থামছ আপ দিম হেডছ আপ দিম তেওঁলোকে যিখিনি এক্টিং কৰিছে যিখিনি মানে যেনেকৈ লাগে ষ্টৰিটোৰ ওপৰত 1 নম্বৰ হিচাপে তেওঁলোকে নিজৰ কাম কৰিব পাৰিছে আৰু যিখিনি মানে তেওঁলোকৰ চৰিত্ৰ 4জন চৰিত্ৰ মানে ওপৰত মই ক'ব বিচাৰিম প্ৰথমজন হৈছে এজন মানে ইঞ্চুৰেঞ্চ কোম্পানীত কাম কৰা এজন মানে বয়সীয়াল নহয় মধ্যবয়সীয়া যাৰ বিয়া হোৱা নাই এতিয়ালৈ আৰু আনজন হৈছে এখন চাহৰ দোকান ৰাস্তাৰ দাঁতিত যিখন দিয়ে আমাৰ দেখা গমেই পায় আপোনালোকে ৰাস্তাৰ দাঁতিত যিখন দিয়ে এজন হৈছে অভিনেতা মানে ষ্ট্ৰাগলাৰ আৰ্টিষ্ট মানে তেওঁ দেখিলে কোনো চিনেমা বা কোনো চান্স পোৱা নাই তেওঁ বিচাৰি আছে কৰিব আৰু তেওঁৰ ৰংটো যিটো কালাৰ স্কিন কলা চ' তেওঁ তাৰ বাবে বহুত ষ্ট্ৰাগল কৰে তেওঁ ক্ষীণ হয় চ' তাৰ বাবেও বহুত ষ্ট্ৰাগল কৰে তেওঁ হাইট কম ত' তাৰ বাবেও তেওঁ বহুত ষ্ট্ৰাগল কৰে আৰু তেওঁ কয় তেওঁৰ ইনস্পিৰেশ্যন মনোজ বাজপেয়ী তাৰপিছত ধনুষ তাৰপিছত কালা কৌৱা যিখন চিনেমা কালা কৌৱা বিৰিয়ানী খুৱায় চ' তাৰ ওপৰত তেওঁ মানে তাৰ সিহঁতৰ মানে ইনস্পিৰেশ্যন লয় আৰু আনজন হৈছে হাউচ ৱাইফ বুলি কয় চিনেমাখনত তেওঁ নিজকে কিয়নো হাউচ ৱাইফ তেওঁ মানে ঘৰৰ চাৰিটা মানে এটা ৰুমত ভাড়া থাকে চ' সেই ভাড়া ৰুমটোৰ ভাড়াটো সেই 3জনে দিয়ে আনজন যিজন আছে তেওঁ নিদিয়ে তেওঁ ঘৰৰ কামখিনি কৰি দিয়ে বিনিময়ত তেওঁ ভাড়াটো দিব নালাগে চ' তেওঁ বেকাৰ আৰু তেওঁ মানে কি কৰে তেওঁ মানে এণ্টাৰপ্ৰিনিয়াৰ যিটো ব্ৰেইন এটা আইডিয়া দিয়ে তেওঁ লগৰ 4জনক আৰু তেওঁৰ সেই আইডিয়াটোৰ ওপৰতে এই চিনেমাখনৰ মেইন ষ্টৰিটো ৰাখিছে আৰু সেই ষ্টৰিত তেওঁ মানে কি হয় কি কৰে লাষ্টত কেনেকৈ তেওঁলোকে ফাঁচে কেনেকৈ বাচি আহে তাৰ পৰা সেইখন এই চিনেমাখন ধুনীয়াকৈ দেখাইছে আৰু মই ক'ব বিচাৰিম এটা কেৰেক্টাৰ এটা আছে নগেন বুলি আমাৰ নলবৰীয়া ভাষাত তেওঁ কথাবোৰ কৈছে নগেন কেৰেক্টাৰটো যিটো তেওঁ প্লে কৰিছে মানুহজনক মই হেডছ আপ দিম তেওঁ যিটো কমেডি মুমেণ্ট তেওঁ আনিছে চিনেমাখনত তেওঁ ক'বলৈ মানিব লাগিব মানে আৰু ইমান ধুনীয়াকৈ তেওঁ অভিনয় কৰিছে তেওঁ যিখিনি ডাইলগছ আছিল কি ধুনীয়াকৈ নিযুক্তিৰ মানে তেওঁ দেখাইছে আৰু প্ৰযুক্তি নহয় কি বকি থাকোঁ মাজে মাজে মই যিখিনি দেখাইছে তেওঁ অভিনয় কৰি বহুত ধুনীয়া অভিনয় কৰিছে তেওঁ আৰু অভিনেত্ৰীগৰাকীৰ অভিনয়ো ধুনীয়া তাৰপিছত আৰু যিখিনি আমাৰ জানেই আপুনি পঞ্চায়তৰ যিকেইজন আমাৰ ফেমাছ এজন আছিল ভূষণ এজন আছিল বিনোদ তেওঁলোককতো জানেই জনতাই কেনেকুৱা অভিনয় কৰে তেওঁলোকৰ অভিনয় 1 নম্বৰ আছিল তাৰপিছত বাকী ফিনিচিঙৰ শেষত যিটো শেষ আৰু চিনেমাখনত লাষ্টত তেওঁলোকে জনায় যে তেওঁলোকৰ আৰু এখন ফিল্ম আহি আছে মালামাল ফুডছ বুলি তো সেইখন চাবৰ কাৰণেও আমি অতি আগ্ৰহেৰে বাট ৰৈ চাম তো এতিয়া আপোনালোকক মই শেষত ক'ব বিচাৰিম যে ফিল্মখন আপোনালোকে চাব পাৰিব ধুনীয়া ফিল্ম আৰু ইমান দিনৰ মূৰত মই ক'ব বিচাৰিম যে ইমান দিনৰ মূৰত বলিউডেই হওক বা হলিউডে যি নহওক মই চব ফিল্মেই চাওঁ চাউথৰো চাওঁ কিন্তু মই ক'ব বিচাৰিম যে অসমীয়া চিনেমাই এনেকুৱা কমেডি মই আগত কোনো ফিল্মত পোৱা নাই আপোনালোকে চাব পাৰে যদি আপোনালোকে অলপ খন্তেক সময় ৰৈ পেলাই অলপমান টেনশ্যনৰ পৰা দূৰ হ'ব বিচাৰে আপোনাক হাঁহিব বিচাৰে তো প্ৰাণ খুলি যিটো হাঁহিব বিচাৰে আপুনি এই ফিল্মখন চাব যাব পাৰে আপোনাৰ ফেমিলিৰ লগতে হওক আপোনালোকৰ লগ বন্ধুৰ লগতে হওক চাব যাব পাৰে তো ইমানতে আছিল আজিলৈ যদি মোৰ ৰিভিউটো আপোনালোকে ভাল পাইছে তো মোক কমেণ্ট কৰি জনাব যদি ক'ত ভুল হৈছে আপোনালোকে মোক শিকাই দিব মই নিশ্চয় নেক্সট ভিডিঅ'বোৰ যিবোৰ আহিব মই তাতে মই এইবোৰ সলাই ল'ম তো যদি এনেকুৱা ভিডিঅ' লাগে মোক ক'ব চিনেমা ৰিভিউ মই ভিডিঅ'বোৰতো কৰিব চেষ্টা কৰিম মোক কমেণ্টত জনাব তো আজিলৈ ইমানে জয়া অসম ধন্যবাদ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই গুড লাক এণ্ড চি ইউ